গুড মৰ্ণিং ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। মই এতিয়া অন্য এক ভিডিঅ'লৈ। আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী হ'ব। কিবা এটা বস্তু বনাম মানে কৈ দিলোঁ। আজি মই বনাম খলচাপাতি পিঠা চাউলৰ গুড়াত। তো তাকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কেনেদৰে বনায়, কেনেদৰে কি কৰা যায়। তো সেইটোলৈ আজি এটা ব্লগ বনাম। তো আপোনালোকে চাই ভাল পাব নিশ্চয়। তো এতিয়া ৰাতিপুৱা হৈছে, তো ব্ৰেকফাষ্টৰ কাৰণে মই আজি সেইটো ভাবিছোঁ। তো চাউল ভিজাই ৰখা হৈছে। তো এতিয়া মই মিক্সাৰ মেচিনত গুড়া কৰিম, তাৰপিছত গুড়া কৰি কেনে পিঠা বনাম। তো ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকিব। মই আপোনালোকক আজি দেখুৱাই আছোঁ খলচাপাতি পিঠা। এটা কথা কওঁ, ৰাঙাপাৰাত খলচাপাতি পিঠাটোক পানী পিঠা বুলি কয়। তো গতিকে মই পানী পিঠাও বুলি ক'লোঁ। তো ব'লক পানী পিঠাটো বনাওঁ, দেখুৱাওঁ প্ৰথমৰ পৰা শেষলৈকে। তো এইখিনিতে মই আপোনালোকক পাকঘৰটো দেখুৱাইছোঁ। এইটো মোৰ পাকঘৰ হয়। এইটো হ'ল চোলা, এইটো ৰেক, বাচন বৰ্তন থোৱা ৰেক। ঠিক আছে, প্ৰথমতে চাউলখিনি গুড়ি কৰি লওঁ মিক্সাৰ মেচিনত। তাৰপিছত আপোনালোকক দেখুৱাম পিঠাটো বনাই কেনে। চাই থাকিব ব্লগটো আপোনালোকে শেষ পৰ্যন্ত। তো বন্ধুসকল, এইখিনিতে মই আপোনালোকক দেখুৱাইছোঁ মই বৰ্তমান মিক্সাৰ মেচিনত চাউল গুড়ি কৰি আছোঁ। প্ৰথমতে চাউলটো গুড়ি কৰি ল'ব লাগিব। তাৰপিছত মই ডালা এখন লৈছোঁ, চাঙলি লৈছোঁ চালিবৰ কাৰণে গুড়াটো। তো আজি মই বনাই আছোঁ খলচাপাতি পিঠা। খলচাপাতি পিঠা মানে ৰাঙাপাৰাত মানে পানী পিঠা বুলি কয়। পানী পিঠা বনাই কেনে এতিয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ বনায়। আৰু অকল যে ছোৱালী মানুহ বা মাইকী মানুহ বনাব সেইটো কথা নহয়। আৰু ল'ৰা মানুহ মানে বনাব পাৰে, মানে চেষ্টা কৰিব পাৰে, হয় কি নহয়। যিকোনো বস্তু, এয়া মোৰ ইয়াতে গুড়া আছে, গুড়া খুন্দি লৈছোঁ আজি। কেমেৰাটো মই ওচৰত লৈছোঁ লোৱাৰ কাৰণে মোৰ মাথাটো কাটা খাই গৈ আছে। তো আপোনালোকে দেখুৱাই আছোঁ মই। আৰু এনেকৈ দি দিব লাগে বস্তুটো আগতে, দি কেনে তাৰপিছত কেৰাহীটো এনেকৈ গৰম কৰি দিব লাগে। গৰম কৰিবলৈ কেৰাহীটো এনেকৈ সুন্দৰকৈ হৈ গৈছে। চাওক আপোনালোকে, সুন্দৰকৈ হৈছে। এতিয়া এইটো বহাই দিলেই হ'ল, বাছ। ঢাকাটো মাৰি দিলোঁ। তো এনেদৰে কেতিয়াবা ইচ্ছা কৰিলে বনাওঁ, খাওঁ। সদায়তো ৰেগুলাৰ নহয় বাৰু, ৰেগুলাৰটো একচুৱেলি মানে টাইমটো নিমিলে। তো ভাল লাগে কেতিয়াবা বনাই, গাঁৱলীয়া পৰিৱেশত যিহেতুকে থাকোঁ। তো গাঁৱৰ হেৰিটো বনা মেলাটো হয়তো পাহৰি যোৱা নাই। সকলোৱে চেষ্টা কৰিব লাগে বনাবলৈ, হয় কি নাই। তো দেখাওক। ইয়াৰ আগতে মই এবাৰ হয়তো মই পষ্ট কৰিছিলোঁ ভিডিঅ' এটা, পিঠা বনোৱা ভিডিঅ'। হয়তো ফেচবুকত দিছিলোঁ। ফেচবুকত চবে চাইছিলে, ভাইৰেলে হৈছিলে বস্তুটো। তো এইবাৰ ইউটিউবতে দিওঁ, ইউটিউবত সকলোৱে চাব। আৰু আপোনালোকে ট্ৰাই কৰিবচোন। অকল যে মাসকলৰ বা ভনীসকলৰ যে বনাটো খাব লাগে সেইটো নহয়, অকণমান আপোনালোকে নিজে চেষ্টা কৰিব।
এয়া দেখিছে কি সুন্দৰ হৈছে একদম মানে পিঠাখন। এতিয়ালৈকে বহুতকেইখন বনালোঁ, তো আৰম্ভণিৰ পৰা মই দেখুৱাব লাগিছিল, তো আৰম্ভণিৰ পৰা মানে দেখুৱাটো নহ'লে, তো মই একদম ডাইৰেক্ট কৰি মাজৰ পৰাই দেখুৱাব লগা হ'ল আপোনালোকক। তো ইজি প্ৰচেছ। তো মিক্সি মেচিন থাকিলে তাত অকণমান চাউল দি কেনে অকণমান পানী দিব লাগে মিহলাই একেলগত পানীৰ লগত দি কেনে গুড়া কৰি ল'ব লাগে। তাৰপিছত যদি বেছি ডাঠ হয় তেতিয়াহ'লে পানী মিক্স কৰিব পাৰি, পানী মিক্স কৰিব লাগে। দি দিলোঁ ইয়াত, এতিয়া সময়টো ঘূৰাই দিম কেৰাহীটো। সুন্দৰ মানে সুন্দৰ একদম মানে গোল হৈ যায় একদম সুন্দৰ কৰি। পিঠা বনোৱা কেনেকুৱা পালে তো কমেণ্ট ছেকশ্যনত কমেণ্টছ কৰিব আৰু আপোনালোকে, ভাল লাগিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও ক'ব। আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব সকলোৱে কৰে না, তো ভাল লাগিব কিবা এটা। তো যিহেতুকে আপোনালোকৰে হয়, ময়ো এজন আপোনালোকৰ মাজৰ ব্যক্তি এজন, হয় কি নাই? মৰমৰ সকলোকে মৰম কৰোঁ, সকলোকে ভাল পাওঁ, সকলোকৰ লগত মানে ভালদৰে থাকিব বিচাৰোঁ, ৰং ধেমালি কৰি সকলোকে মানে সমান এটা মনোৰঞ্জন দিব বিচাৰোঁ। তো মনোৰঞ্জন মানে এনেকুৱাই ধৰি লওক যে আপোনালোকে যিটো ভাল পায় বা কিবা এটা যদি চাব বিচাৰে মোৰ ফালৰ পৰা, তো নিশ্চয় মই দেখুৱাব বিচাৰোঁ এইবিলাক আপোনালোকক। আৰু মই এইবিলাক কৰি ভাল পাওঁ, এণ্টাৰটেইনমেণ্ট কৰি বেছি ভাল পাওঁ মই। ঠিক আছে বন্ধুসকল, চাই থাকিব ভিডিঅ'বোৰ মোৰ আগলৈ। তেওঁলোকে আৰু এইটো ভিডিঅ'ত কেনেকুৱা পালে সেইটোও জনাব আপোনালোকে। ঠিক আছে, ৰাখিম এতিয়া। এখন পিঠা নামাই কেনে মই মানে ভিডিঅ'টো শেষ কৰিম। সুন্দৰ হৈছে একদম, এয়া সুন্দৰ। তো বন্ধুসকল, এইটোৱে আছিল আজিৰ পিঠা বনোৱা ব্লগ। তো ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আৰু যদি ব্লগটো আপোনালোকৰ সঁচাকৈ ভাল লাগিছে বা আপোনালোকে পচন্দ কৰিছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্টছ এণ্ড শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো নতুন হয়, তো প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো তেতিয়াহ'লে সামৰিছোঁ। আকৌ লগ পাম মোৰ আহি থকা নেক্সট ব্লগত। তেতিয়াহ'লে আজিলৈ বাই বাই।